हेलो दोस्तों वेलकम टू बैक माई यूट्यूब चैनल। आज मैं तुम्हारे मजत कईटामान भेरी मोस्ट इम्पर्टेन्ट इकोनॉमिक्सर क्वेश्चन एन्सार लै जेहेतु तुम्हारे 22 तारिखे एग्जाम आछे इकोनॉमिक्सर हेइकारणे यार मैं 15टा मान मोस्ट इम्पर्टेन्ट क्वेश्चन लै तुम्हारे कि करिबा जे भिडिओ पज करी रखाई लै तुम्हारे बही लिखि लबा और यार पर पढ़ी जाबा যিবিলাক দিম আৰু ইয়াৰ পৰা তোমালোকে কোশ্চেন কমন পাবা মানে পাবা মই জানো কম পাবা মই গ্যাৰান্টি দিছো ওকে সো তোমালোকে কি কৰিবা যে ইয়াত যিবিলাক কোশ্চেন দি আছে সেই সকলোবিলাক কোশ্চেন কি হয় যে যিবিলাক পৰীক্ষাত আহিছে পুনৰবাৰ ৰিভিজন কোশ্চেন হয় বলা পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিও তোমালোকে শেষলৈকে ভিডিঅ'টো চাবা আৰু মোৰ চেনেলটো যদি প্ৰথম হৈ থাকে তেনেহলে সাবস্ক্ৰাইব কৰি লবা আৰু লাইক কৰি দিবা ভিডিঅ'টো ভাল লাগি থাকিলে লাইক কৰি দিবা ওকে আজিৰ কাৰণে এইখিনি ভিডিঅ'টো পজ কৰা এইকেইটা লিখি লোৱা লিখিলা তাৰ পিছতে ভিডিঅ'টো পজ কৰি লোৱা ओके लिखि लला एक लिखि लला ओके এইবিলাক লিখি ললা আৰু নেক্সট কোশ্চেন টু হে কোশ্চেন এনসার ओके लिखि लला তোমালোকে এই কোশ্চেনটো ভালদৰে পঢ়িবা এই পাঠ্যক্ৰটো পঢ়ি যাবা লগতে এই চাহিদাৰ দৰ স্থিতি স্থাপকতা যেটো আছে হেতু তোমালোকে ভাল কৰি পঢ়ি যাবা এটো ইম্পৰ্টেন্ট হয় আৰু ইয়াৰ বৈশিষ্ট্যটো পঢ়িবা লগতে ইটো পঢ়িবা মুড উপযোগিতা আৰু প্ৰান্তিক উপযোগিতাৰ সম্পৰ্ক ব্যাখ্যা কৰা এটো ভালদৰে পঢ়িবা এটো আহিব আৰু এটো মোস্ট ইম্পৰ্টেন্ট 11 নম্বৰ কোশ্চেনটো অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যাবোৰ ব্যাখ্যা কৰা এটো মোস্ট ইম্পৰ্টেন্ট তোমালোকে কি কৰিবা যে এই যিবিলাক দিছো পইণ্টৰ লগে লগে দিছো যে লিখিছো কি উৎপাদন কৰা হ'ব সীমিত সম্পদ ৰাজিৰে সীমাহীন অভাৱ পূৰণ কৰিবলৈ যাওঁতে কোনবোৰ সামগ্ৰী কিমান পৰিমাণে উৎপাদন কৰা হ'ব সেইটো নিৰ্ধাৰণ কৰা অৰ্থনীতিৰ মৌলিক সমস্যা তোমালোকে এই ইমানটোৰ পৰা কষ্ট কৰা দৰকাৰ নাই তোমালোকে মেইন যেটো পইণ্ট আছে হেবিলাক পঢ়ি যাবা এই তিনিটা মেইন পইণ্ট বিলাক পঢ়ি যাবা তাতে তোমালোকে 3 নম্বৰ পাই যাবা ওকে আজি এইখিনি আছিল আৰু ভিডিঅ'টো ভাল লাগি থাকিলে তোমালোকে লাইক কৰি দিবা আৰু যদি ভাল নালাগে যদি উপকাৰিতা নোহোৱা এইটো ভিডিঅ' তেনে লাইক কৰাৰ প্ৰয়োজন নাই ধন্যবাদ